শৰতৰ শেৱালিৰ স্নিগ্ধ সুবাসে তোমালৈ মনত পেলায়। পূৰ্ণিমাৰ জোনটো দেখি তোমাৰ মুখখনলৈ মনত পৰে। কিমান দিন যে হ'ল তোমাক লগ নোপোৱাৰ, তোমাৰ মুখৰ সেই ধুনীয়া হাঁহিটো নেদেখাৰ, তোমাৰ চকুৰ সেই মিঠা চাৱনিটো নেদেখাৰ। তথাপি মই আশা ৰাখিছোঁ, ৰাতিৰ চন্দ্ৰ অৱনমিত হৈ পুৱাৰ সূৰ্য উদয়ৰ দৰে মোৰো জীৱনত এদিন দুখৰ ৰাতি পুৱাব। আৰু তেতিয়া মোৰ কাষত থিয় দি থাকিবা তুমি। মই জানো তুমি অভিমান কৰি মোৰ পৰা আঁতৰি গৈছা, কিন্তু মই এইটোও জানো যে জোনৰ কাষত সদায় থকা তৰাটিৰ দৰে তুমিও মোৰ লগত সদায়েই থাকিবা। মই জানো মোৰ ভাল পোৱাত অলপো জটিলতা নাছিল, মাথো সময়ৰ গতিত তুমি সলনি হৈ পৰিলা। মোৰ বিশ্বাস আছে যে মোৰ মৰমবোৰে হয়তো তোমাক এদিন মোৰ ওচৰলৈ পুনৰ ঘূৰাই আনিব। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে ছাইডত থকা ঘণ্টা বাটনটো দবাই দিব, যাতে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে পোনপ্ৰথমে ন'টিফিকেশ্যন পায়। ধন্যবাদ।